গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱা আমি আচাৰ থৈছিলোঁ আৰু আচাৰ থৈছিলোঁ মানে নেমু আচাৰ থৈছিলোঁ। মায়ে মানে অনুৰোধ কৰিছিলে নেমু আচাৰ থ'বৰ কাৰণে আৰু কিদৰে থয় মই মাক মানে কৈ থৈছিলোঁ আৰু সেয়েহে মায়ে মানে আজি নেমু আচাৰ কৰিবৰ কাৰণে নেমুকেইটা তৈয়াৰ কৰি ৰাখিছিল। নেমু আচাৰ ৰাখিবৰ কাৰণে প্ৰথমে নেমুকেইটা নেমু জিমবিলাক গুচাই লৈছিলে, ওপৰ বাকলিখিনি গুচাই পেলাই নিমখত 3 দিন জুবুৰিয়াই ৰাখি ৰ'দত শুকুৱাই লোৱা হৈছিলে আৰু আজি আচাৰ এনেকৈ ৰাখিবলৈ আমি লৈছোঁ। এইফালে মোৰ মা আৰু মোৰ মানুহগৰাকীয়ে কাটি আছে নেমুবিলাক মানে টুকুৰা টুকুৰ কৰি লৈছে। এটা নেমুত প্ৰায় 8 টুকুৰামান কৰা হৈছে। আমি যিটো পদ্ধতিৰে মানে নেমু আজি আচাৰ থ'বলৈ লৈছোঁ, আপোনালোকেও কেতিয়াবা বনাই চাব। এনেদৰে বনালে খুব মানে নেমুবিলাক ভাঙি নাযায়, গুড়ি হৈ নাযায়। সেয়ে এনেকৈ যদি আপোনালোকে বনায় মানে সফল হ'ব অলপ। এইফালে আছে অলপ হালধি গুড়া, জলকীয়া গুড়া আৰু জীৰা গুড়া। এইকেইটাই আমি লৈছোঁ আচাৰ থ'বৰ কাৰণে। বৰ বিশেষ তেনেকৈ মছলা লোৱা নাই। আৰু এইফালে লোৱা হৈছে এটা ইঞ্জিন তেলৰ মানে পেকেট। 1 লিটাৰ তেল দিয়া হ'ব আচাৰখিনিত। অলপ তেল সৰহকৈ দিম বুলি। এইফালে হালধি মছলাখিনি অলপ পানীৰে মানে ফেটি লোৱা হৈছে, অলপ গ্ৰেভি বনাই লোৱা হৈছে আৰু লগতে কেইটামান মানে 5 ফুট মছলা দিয়া হৈছে গৰম তেলত এয়া। আৰু এইফালে দিয়া হৈছে যিখিনি আমি গ্ৰেভি বনাই লৈ অৰ্থাৎ মানে মছলা হালধি এইবিলাক যি মানে পানীৰে ফেটি লোৱা হৈছিলে এইখিনি মানে গৰম তেলত দিয়া হৈছে। আৰু এনেকৈ অৱশেষত আমাৰ আচাৰখিনি তৈয়াৰ হৈ গ'ল। আৰু চাওক, এয়া ইমান সুন্দৰ লাগিছে দেখিবলৈ। আপোনালোকে থৈ চাব এবাৰ থৈ চাব আৰু খাই চাব ইয়াৰ সোৱাদ কেনেকুৱা লাগে আৰু কমেণ্টত জনাব আপোনালোকে কোনোবাই যদি এনেকৈ আচাৰ বনাইছে। আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তাকে এবাৰ আকৌ অনুৰোধ জনালোঁ, নাপাহৰিব কিন্তু। আজিলৈ আহিছোঁ।